অসমত অসমীয়াহে চলিব, অসমত অসমীয়াগিৰিয়ে চলিব। মোৰ নাম তালচেং, অসম, মোৰ শিৱসাগৰত ঘৰ। তোমালোকে যুদ্ধ ঘোষণা কৰিছা, তোমালোকে যদি যুদ্ধ ঘোষণা কৰিছা তেতিয়াহ'লে আমি সাজু আছো। আমি প্ৰতিটো মুহূৰ্তত আমি সাজু আছো। যদি যুদ্ধ কৰিব বিচাৰিছা জেগা তোমালোকে ঠিক কৰা। আমি যুদ্ধৰ কাৰণে আমি পুৰা সম্পূৰ্ণ সাজু। আমিও সাজু আছো। আমি শিৱসাগৰৰ পৰা আহি বৰ্তমান গুৱাহাটীত আছো। তোমালোকে আহা, তোমালোকৰ ক'ৰ আছা, তোমালোকৰ ঘৰ নাজানো আমি। আহা, যুদ্ধ ঘোষণা কৰিছা যে আমি অপেন। চিৰাঙতে আহা তেনেহ'লে। চিৰাঙত আহা। শিৱসাগৰৰ পৰা আহি কিনে গুৱাহাটীত অপেন চেলেঞ্জ কৰিছো তোমাক, আৰু তুমি চিৰাঙৰ পৰা আহি গুৱাহাটীত আহা। চিঞৰিলে নিজৰ জাতিৰ ইতিহাসৰ কথা সুধিলে লাজ পাওঁ। আপোনাৰ চৰিত্ৰ, আপোনাৰ ব্যৱহাৰে আপোনাৰ চৰিত্ৰ। মোৰ ব্যৱহাৰ, মোৰ পৰিচয় যা হ'ল। এইটোতে শেষ হৈ যাব, ঠিক আছে? এটা কাম কৰা, তুমি মোৰ কথাখিনি ৰেকৰ্ডিং কৰি লোৱা। না মই ৰেকৰ্ডিং কিয় কৰিম? মোৰ নাম তালচেং অসম, মোৰ নাম তালচেং অসম, মোৰ শিৱসাগৰত ঘৰ। খালি তোমালোকে এটা ভুল কৰিছা যে তোমালোকে যুদ্ধ ঘোষণা কৰিছা বোলে। সিহঁতে হিন্দু চলিয়াটো কৈয়ে থাকে আমাৰ এগেইনষ্টত। যুদ্ধ ঘোষণা কৰিছা যে যুদ্ধ কৰো আকৌ আমি। সিহঁতে যদি যুদ্ধ ঘোষণা কৰি থাকে, আমাৰ আপোনালোকেতো কৈয়ে থাকে মিডিয়াত, প্ৰায়ে ভাগেতো কৈ থাকে। আপোনালোকেতো আমাক চব টাৰ্গেট, ঠিক আছে না? আমি আগতেও কৰিছিলো, আজিও কৰো। আপোনালোকে টাৰ্গেট অসমত অসমীয়াহে চলিব, অসমত অসমীয়াগিৰিয়ে চলিব। অসমত অসমীয়া চলক, তাতে আমাৰ কোনো দ্বিমত নাই, ঠিক আছে? কোনো বাঙালী ভাষাৰ ফলক, তাকে লৈ তোমালোকে যদি যুদ্ধ ঘোষণা কৰিছা তেতিয়াহ'লে আমি সাজু আছো। আমি যুদ্ধ প্ৰতিটো মুহূৰ্তত আমি সাজু আছো। যদি যুদ্ধ কৰিব বিচাৰিছা জেগা তোমালোকে ঠিক কৰা। আমি যুদ্ধৰ কাৰণে আমি পুৰা সম্পূৰ্ণ সাজু। আমিও সাজু আছো। ক'ত লগ কৰিবা তেতিয়াহ'লে? কালি গুৱাহাটী আহা। কালি গুৱাহাটী আহিম কিয় ডাঙৰীয়া? আপোনালোকে আহক, আপোনালোকে যিহেতু ঘোষণা কৰিছে। আমি গুৱাহাটীতে আছোৱে বৰ্তমান। আমি শিৱসাগৰৰ পৰা আহি বৰ্তমান গুৱাহাটীত আছো। তোমালোকে আহা, তোমালোকৰ ক'ৰ আছা, তোমালোকৰ ঘৰ নাজানো আমি। আহা, যুদ্ধ ঘোষণা কৰিছা যে আমি অপেন। চিৰাঙতে আহা তেনেহ'লে। চিৰাঙত আহা। শিৱসাগৰৰ পৰা আহি কিনে গুৱাহাটীত অপেন চেলেঞ্জ কৰিছো তোমাক, আৰু তুমি চিৰাঙৰ পৰা আহি গুৱাহাটীত আহা। এই যে ফোন কৰি মোৰ আৱাজটো ৰেকৰ্ডিং কৰি নিউজত দিবা, এই যে বাচ্চাৰ যিটো খেল, এই খেলটো অলপ বন্ধ কৰিলে ভাল হয় ডাঙৰীয়া, ঠিক আছে? হেল্ল', উই আৰ নট কিডছ, অ'কে? এইবিলাক লুকা-লুকি খেল খেলা বয়স মোৰ নাই। ৰেকৰ্ডিং কৰি নিউজ বজোৱা, কিবা বজোৱা। মোৰ তাতে বহুত ফোন আহে, ঠিক আছে? বুজিলা? বহুত কেইটামান নিউজতো মোৰ এই কনভাৰচেশ্যনটো দিয়ে, ঠিক আছে? সিহঁতে ভাবে যে আমাক মানে কি না কি কৰি ল'লে, এইটো মানে মিনিংলেছ। এইবিলাক কৰিবলৈ বয়স নাই। বুজিলা? তোমাৰ কথা ৰেকৰ্ডিং কৰি নিউজ বজাবলে আজিলৈকে এটা নিউজ চেনেলতো ওলাই পোৱা নাই। কিন্তু এটাই মানে আমি পাইছো সেইকাৰণে কৈছো। তুমি মোৰ নাম কেতিয়া পালা নিউজত? তোমাৰ নাম পোৱা নাই, তোমাৰ সংগঠনৰ কৰ্মী সংগঠনে কৰিব পাৰে। তুমিতো একে জাগাৰ হয়, মই কেনেকে বিশ্বাস কৰিম? নকৰিব পাৰা, সেইটো তোমাৰ কথা। কিন্তু তুমি যে ভাবিছা যে তোমাৰ এইটো মই নিউজত বজাম, কিবা কৰিম, মই আমাৰ অসুবিধা নাই, কাৰণ আমি ভয় নাপাওঁ, ঠিক আছে? যদি ভয় পালো হয় তেতিয়াহ'লে সংগঠন নকৰিলো হয়, ঠিক আছে? ঠিক আছে, এটা কাম কৰা। প্ৰতিঘাতৰ মাজত আমি সংগঠন কৰো, ঠিক আছে? জাতিৰ স্বাৰ্থৰ কাৰণে কোনোবাই যদি দুষ্কৃতিকাৰী আমাৰ জাতিক যদি ধ্বংস কৰাৰ যদি প্লানিং লৈছে, তেতিয়া এই প্লানিংটো আমি বিফল কৰিব পাৰো। তোমালোকৰ এনে ইতিহাসটো জানা নাই? আগৰ ইতিহাস নাই, ইতিহাসটো প্ৰচুৰ ইতিহাস আছে। এইবোৰ ইতিহাসৰ এতিয়া ষ্টাডি কৰিব যদি লাগে তেতিয়া বহি ভালকে কথা পাতিম। কেইটামান চিলেক্টেড ৱাৰ্ড আপোনালোকে শিকি লৈছে, এইকেইটাই এভৰি টাইম নিউজতে কৈয়ে থাকে। নিজৰ জাতিৰ ইতিহাসৰ কথা সুধিলে লাজ পাওঁ। নহয়, বিহেভ ভালকে কথা পাতক। মই আপোনাক গালি দি কথা পতা নাই। গালি মই দিব পাৰো, কিন্তু মই গালি দিয়া নাই। কিন্তু আপোনাৰ চৰিত্ৰ, আপোনাৰ ব্যৱহাৰে আপোনাৰ চৰিত্ৰ। মোৰ ব্যৱহাৰ, মোৰ পৰিচয় যা হ'ল। যি কৰিবি সেইটো নহয়। নিজৰ জাতিৰ ইতিহাসটো জানো না? আপোনাৰ লগত আৰ্গুমেণ্ট কৰি লাভ নাই, ঠিক আছে? আপুনি জাতিৰ ইতিহাসটোৰ কথা কওঁ প্ৰথম। হেল্ল', তাৰপাছতে আহি গ'ল যোৱাকালি এইটো ঘটনা। যোৱাকালি ঘটনাটো দেখিছোৱে, যিটো ঘটনাত আমাৰ বীৰচিথিৰা অসম তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া মাজমজিয়াত তহঁতৰ প'ষ্টাৰ, তহঁতৰ ভাষাত লিখা এখন বেনাৰ প'ষ্টাৰত ক'লা ৰং সানি দিলে। তাৰপিছত তহঁতি আকৌ আজি উৎপাত কৰিছোঁ, যোৱাকালি উৎপাত কৰিছোঁ। তাৰপৰা যদি মুখামুখি সংঘৰ্ষ কৰ, চেলেঞ্জ কৰ, যুদ্ধ দিয়, যদি শিৱসাগৰলৈ আহ,
শিৱসাগৰ নালাগে গুৱাহাটীলৈকে আহ ঠিক আছে গুৱাহাটীটো এতিয়া বৰ্তমান অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এনে এডোখৰ চেণ্টাৰ হয় এনেকুৱা জেগা হয় য'ত সকলো কমিউনিটি মানুহ আছে তথাপি শিৱসাগৰত যাবই নালাগে তহঁতৰ শিৱসাগৰ গ'লে বাইপাছ চাৰ্জাৰী হৈ যাব তই গমেই পোৱা নাই নালাগে গুৱাহাটীলৈকে আহ গুৱাহাটীত লগ কৰোঁ এবাৰ এইটো বহুত তহঁতলৈ ৱেলকাম থাকিলে মোৰ ইয়াৰ পৰা বঙালী সম্প্ৰদায়ৰ ওপৰত একো ক'বলগীয়া নাই মোৰ লগৰ বন্ধু আছে বঙালী সম্প্ৰদায়ৰ মোৰ লগৰ জ্যেষ্ঠজন আছে ইভেন মোতকৈ কনিষ্ঠজন আছে বিশ্ববিদ্যালয়ৰ মোৰ ছিনিয়ৰ্ছ এণ্ড জুনিয়ৰ্ছ আছে কিন্তু এইটো যে মুখত যে আপোনাৰ পট বহুত যে টপটপাই থকাটো হা অলপ দিনৰ আগত দেখিছিল নাই আপোনাৰ কলা ৰং সানি দিয়া হৈছিলে আপোনাৰ সাৰদা নামৰ যিটো পথ গুৱাহাটী এটা পথ তহঁতৰ ভাষাত লিখিছিলি সেইটো ক'লা ৰং সানি দিয়া হৈছিলে দেখিছিলি গুৱাহাটীত এখনো নাই চব ক'লা ৰং সানি দিলোঁ এতিয়া যোৱা কালি সানি দিয়া হ'ল তিনিচুকীয়াত তাৰ আগত মৰিগাঁৱত এতিয়া তোৰ মুখত ক'লা ৰং সানি দিম তই বৰ এটা কি চেল বেলাই আছে ন কোনোবা অৰ্গেনাইজেশ্যনৰ পৰা তোৰ মুখত সানিব নালাগে তোৰ জন্মগতভাৱে মুখত সানি দিয়া হৈছে এইটো স্কিনৰ কালাৰটোতে ক'লা ৰং সানি দিয়া হৈছে এবাৰ এটা কাম কৰিবি আইনা ফ্ৰণ্টত চাবি তোৰ সন্মুখৰ লগত থিয় হোৱা গোটেইখিনি স্কিনৰ কালাৰটো তোৰ নিচিনা নহয় মানে তোৰ এনেকৈ চটপটাই থকাৰ কাৰণে তোৰ জাতিৰ কলংকৰ কাৰণে তোৰ মুখত ক'লা ৰং সানি দিয়া হৈছে আৰু 2 নম্বৰটো হ'ল এটা কথা শুন আমাৰ কি কৈছে বিল আছে নিচিনা অসমৰ ল'ৰাই শিখৰ খায় টিয়ংগা খায় আৰু কি খায় কেবি খাই গৈছে আমাৰ লাচিত সেনা অৰ্গেনাইজেশ্যনৰ ল'ৰাকেইটাই শিখৰ খায় টিয়ংগা খায় কেবি খায় তইতো জাতি তেজ খাইছ জাতি অসমীয়া জাতি তেজ খাইছ গম পাইছ অসমীয়া জাতি তেজ খাবলৈ বিল লাচিত সেনা অসমে নিদিয়ে ত্ৰিপুৰাত যেনেকৈ ত্ৰিপুৰীসকল নাইকিয়া হৈ গুচি গ'ল ত্ৰিপুৰাত তহঁতে যি উল্টা পুল্টা কৰিলি সেই এটা হিষ্ট্ৰী জানো তহঁতৰ ইতিহাস জানো 16জন তুৰ্কী হাতত পৰাস্ত হোৱা এটা জাতি ঠিক আছে আৰু এইখন অসম হয় অসমীয়া ত্ৰিপুৰী নিচিনা নহয় সুবিধা কেতিয়াও কোনো কাৰণত বিল লাচিত সেনা অসম থকালৈকে নিদিয়া কথাষাৰ মনত ৰাখিব ধন্যবাদ জয় অসম